আজি আমাৰ ভৱানীপুৰ সমষ্টিবাসী আৰু সৰভোগ সমষ্টি দুইটা সমষ্টিবাসীৰ বাবে আনন্দৰ দিন। আমি আজি মিঠাই বিতৰণ কৰিছোঁ, বিভিন্ন পৰ্যায়ত আনন্দ কৰিছোঁ, কাৰণ ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো যিটো আমাৰ 2006তে হ'ব লাগিছিল, এইটো ৰখি গৈছিল। আৰু এতিয়া লেটলি ডিলিমিটেশ্যনৰ যেতিয়া আমাৰ অধিসূচনা ঘোষণা হ'ল, তেতিয়াৰ পৰা আমি ভয় আৰু শংকাত আছিলোঁ। আৰু বিভিন্ন পৰ্যায়ৰ পৰা আমি শুনিবলৈ পাইছিলোঁ ভৱানীপুৰ সৰভোগ আমাৰ নামটো বিলুপ্ত হৈ যাব, বৰপেটাৰত নাম হ'ব। সেইকাৰণে মই শংকাত আছিলোঁ যে ভৱানীপুৰ সমষ্টিৰ নামটো নাথাকিব। গতিকে তেতিয়া বিভিন্ন পৰ্যায়ত মানে প্ৰতিবাদ সাব্যস্ত হৈছিল, আৰু মই হঠাৎ কৈ দিছিলোঁ, কাৰণ মই সিদিনাখন এখন ব্লকৰ মিটিঙত আছিলোঁ, উন্নয়নখনৰ মিটিঙত, আৰু লগে লগে নিউজটো পাই মই গুৱাহাটীত গুচি গৈছিলোঁ। আমাৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাসদেৱ, অশোক সিংহলদেৱ, পীযুষ হাজৰিকা সকলোকে লগ ধৰিছিলোঁ, আৰু মই নিজেই কনফিডেণ্ট হৈছিলোঁ যে ভৱানীপুৰ সমষ্টিটো ভৱানীপুৰ হিচাপে থাকিব, আৰু ৰাইজৰ এই সপোনটো আমাৰ মুখ্যমন্ত্ৰী মহাশয়ে কাঢ়ি লৈ নাযায়। আৰু সেইমতে মই কনফিডেণ্ট হৈ মই আমাৰ ডক্টৰ মনোৰঞ্জন দাস, যিসকলে তাৰমানে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আছিল, এইকাৰণে কৈছিলোঁ যে হঠাৎ মই কনফিডেণ্ট যে এইটো ফেক নিউজৰ ওপৰত কেইজনমান মানুহে নাজানা নুশুনাকৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু মাননীয় মুখ্যমন্ত্ৰী মহাশয়ে কৈছিলে যে ভৱানীপুৰ সমষ্টি, সৰভোগ সমষ্টি ঐতিহ্যমণ্ডিত নাম, দুইটা নামৰ ঐতিহাসিক এটা আছে। গতিকে সেইকাৰণে এই নাম দুটা বিলুপ্ত নহয়। আৰু মই কনফিডেণ্ট হৈ কৈছিলোঁ যে মই যিহেতুকে ভৱানী সমষ্টিৰ পৰা MLA হৈছোঁ, ভৱানীপুৰ সমষ্টিৰ নামটো নাথাকিলে মই MLA নহয়, এই শব্দত কৈছিলোঁ। আৰু এই শব্দটো যে বাহাল থাকিল, যাৰ কাৰণে আমি দুইটা সমষ্টিৰ মানুহ আজি আনন্দিত, সৰভোগ সমষ্টি, ভৱানীপুৰ সমষ্টি। তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহাশয়, নিৰ্বাচন আয়ুক্ত, অসমৰ সমূহ থলুৱা ৰাইজক ধন্যবাদ জ্ঞাপন। 103টা সমষ্টিৰ কথা কৈছে, তাত সুৰক্ষিত হৈছে নেকি আপোনাৰ? 103টা সমষ্টি আমি এতিয়া খিলঞ্জীয়াৰ হাতত আছে। খিলঞ্জীয়া শব্দটো আপোনালোকে মিনিংটো পাইছে। এই খিলঞ্জীয়া মানে পমুৱা মুছলমানৰ হাতত নাযায়, বাংলাদেশীৰ হাতত নাযায়। গতিকে গ'লে তেওঁলোকৰ সেই 22টা সমষ্টিৰ ভিতৰতে তেওঁলোকে যুদ্ধ কৰক। এতিয়া পকা বেতবাৰীত তাতে যুদ্ধ কৰক, তাতে কোনো আমি বোধহয় আমাৰ সেই 22টা সমষ্টিত তেওঁলোকে যুদ্ধ কৰি থাকক, আৰু 104টা সমষ্টি খিলঞ্জীয়াৰ হাতত। আমাৰ খিলঞ্জীয়াই তাতে কৰিব, প্ৰাধান্য পাব। আমাৰ খিলঞ্জীয়া মানে আমাৰ জয়লাভ কৰিব।